কাৰ্বি আংলঙত ইণ্ডিজিনাছ মানুহে আজি আমি ইয়াত ইণ্টাৰনেশ্যনেল ইণ্ডিজিনাছ ডে এইটো অবজাৰ্ভ কৰাৰ সময় আমিও কাৰ্বি আংলং মানুহ এতিয়া ইণ্ডিজিনাছ ৰাইট হয় বুলি আমি ইয়াত আহিছে। সেইকাৰণে আমি ক'বলৈ খুজিছোঁ যে আমাৰ ইণ্ডিজিনাছ মানুহ যিমানকেইটা আছে ৰিংমা বা কাৰ্বি আদি গাৰো কাছাৰী কুকি লালুং তিৱা যিমানটো আমাৰ ইণ্ডিজিনাছ মানুহ আছে এইকেইটা মানুহ প্ৰটেকশ্যন কাৰণে আমাৰ অসম চৰকাৰ আৰু ইণ্ডিয়া চৰকাৰে আমাৰ ইণ্ডিজিনাছ মানুহকে মানে এইটো ছেফ গাৰ্ড দিব লাগে। আৰু এতিয়া এটা কথা ক'বলৈ খুজিছে যে ইয়াত এতিয়া কাৰ্বি আংলং বৰ্ডাৰ এৰিয়াত এতিয়া চ'লাৰ প্লাণ্ট কোনটো এইটো প্ৰজেক্টটো দিবলৈ হৈছে এইটো এনাউন্স কৰি আছে, কিন্তু আমি একদম টোটেলি মানে এইটো এগেইনষ্ট আছে। তাত এইটো আহিব নালাগে, এইটো তাতে চ'লাৰ প্লাণ্ট আহিবলৈ নালাগে। আমাৰ ইণ্ডিজিনাছ ৰাইট আছে, আমাৰ তাতে আমাৰ বহি আছে, সেইকাৰণে আমাৰ খেতি বাৰী আমাৰহে হয়। এইটো তাতে এইটো আহিব নালাগে বোলে আমি এইটো অসম চৰকাৰী আৰু কাৰ্বি আংলং চৰকাৰৰ লগতে আমি এইটো অনুৰোধ জনাই আছোঁ। থেংক ইউ। খিলঞ্জীসকলে আমাৰ মাজত এটা ইউনিটি থাকিব লাগে আৰু ইউনিটি নহ'লে আমাৰ মাজত বিভাজনৰ সুবিধা হয়, সেইটোকে মই আহ্বান কৰিছোঁ। আৰু বিশেষকৈ কাৰ্বি আংলং এটা পাহাৰীয়া জিলাৰ হৈ পেলাই মই ক'ব খোজোঁ যে আমাৰ কাৰণে প্ৰদত্ত সংবিধানৰ প্ৰদত্ত 244A আৰ্টিকলটো বিনা পলমে ইমপ্লিমেণ্ট কৰিব লাগে। সেইটো আমাৰ নতুনকৈ এইটো বিল পাছ কৰিব নালাগে, মাত্ৰ ইমপ্লিমেণ্ট কৰিব লাগে। এইখিনিয়ে মোৰ কৰ্তব্য কোৱা। ডিক্লেয়াৰ কৰা ৱৰ্ল্ড ইণ্ডিজিনাছ পিপলছ ডে আমি ইয়াত ডিফু ক্লাবত আমি অবজাৰ্ভ কৰিছোঁ। ইয়াত যিমান ইণ্ডিজিনাছ মানুহ আছে ইয়াত গোট খাইছে আজি। ৰেংমা নাগা, কুকি, শ্যাম, খাচী, গাৰো, ডিমাচা, আমাৰ কাৰ্বি সকলোৱে ইয়াত আমি জইন কৰি, আদিবাসীবিলাকো আছে আমাৰ লগত জইন কৰি পেলাই আমি দেউৰী আছে, জিমচায়া আছে, আমি ইয়াত অবজাৰ্ভ কৰিছোঁ। এইটো এটা খুব ভাল কথা। UNO পৰাহে আমাক দিছে। আমাৰ যে ইণ্ডিজিনাছ মানুহ গম পোৱা নাই, আমাৰ ইউনিটিৰ কাৰণে আমাৰ নিজৰ মাটি আমাৰ নিজৰ কালচাৰ প্ৰটেক্ট কৰিবৰ কাৰণে এই সুবিধাটো আমাক দিয়া হৈছে। সেইকাৰণে আমি আইনমতে সকলোৱে যিটো একচেপ্ট কৰিলে UNO চাৰ্টাৰ টু ইণ্ডিয়া গভৰ্ণমেণ্টটো ছিগনেটৰী হয়, সেইকাৰণে আমি সকলোৱে এইটো অবজাৰ্ভ কৰিছোঁ। লগতে আমি এইটো UNO পৰাহে কৰা, সেইকাৰণে আমি UNO ফ্লেগটো আমি আজি হয়ষ্ট কৰিছোঁ। UNO পতাকাটো আমি উঠাইছোঁ, আজি হয়ষ্ট কৰিছোঁ। যে ট্ৰাইবেল মানুহৰ ৰাইট টু লাইফ আছে, যে জনজাতিসকল যিসকল বসবাস কৰি আছে অসমৰ নৰ্থ ইষ্টত, তেখেতসকলক যিটো আমাৰ মৰ্যাদা আছে সেইটো অসম চৰকাৰে আমাৰ ৰেচপেক্ট, ডিগনিটি, লিবাৰ্টিখিনি আমাক সদায় দিব লাগে। আমাক ট্ৰাইবেলৰ নামত অসম চৰকাৰে ছাবজুগেট কৰিব নালাগে, আমাক ডিছক্ৰিমিনেট কৰিব নালাগে, আমাক অপ্ৰেছ কৰিব নালাগে, আমাক ছাপ্ৰেছ কৰিব নালাগে। আমাক যিটো সংবিধানে দিয়া আছে, ইণ্ডিয়ান কনষ্টিটিউশ্যন যিটো আমাক অধিকাৰ দিয়া আছে, UNত যিটো সংবিধান আমাক দিয়া আছে, সেই অধিকাৰটো আমাক ফুল প্লেজত ইনজয় কৰিবৰ কাৰণে ইণ্ডিয়ান গভৰ্ণমেণ্ট এজ ৱেল এজ আছাম গভৰ্ণমেণ্ট আমাক দিব লাগে। সেইকাৰণে আজি ইণ্টাৰনেশ্যনেল ইণ্ডিজিনাছ ডেত আমি সকলো ট্ৰাইবেল গোট খাই পেলাই আজি ডিপুত আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ জন কাটাৰ ইংলিছ ছাৰৰ লিডাৰশ্বিপত HPSLৰ আজি আমি ইয়াত সকলোৱে আমি ট্ৰাইবেল জনগোষ্ঠী যিসকল ইয়াত বসবাস কৰি আছে, আমি মিলিজুলি অসমত বসবাস কৰা ৰাইজে, বসবাস কৰি থকা ৰাইজে মিলিজুলি আমাৰ অধিকাৰ কাৰণে আমি সদায় এক হৈ পেলাই ডিমাণ্ড কৰিম বুলি এটা মেছেজ এটা পাছ কৰিবলৈ আমি বিচাৰিছোঁ। আৰু অসম চৰকাৰক আমি এটা কথা স্পষ্ট বাকাৰে আজিৰ ডেটত ইণ্ডিজিনাছ ডেট মেছেজ এটা আমি দিবলৈ বিচাৰিছোঁ যে অসমত UCC কোনো দিনাখনে ট্ৰাইবেলসকলে একচেপ্ট কৰিব নোৱাৰে আৰু এইটো আপোনালোকে ইমপ্লিমেণ্ট কৰিব নালাগে। আৰু লগতে ট্ৰাইবেলৰ কাৰণে স্পেচিয়েল ল এটা ইনেক্ট কৰা আছে, সেইটো হ'ল চিডুল কাষ্ট চিডুল ট্ৰাইব এট্ৰচিটি এক্ট 1989। অসম চৰকাৰে জানি বুজি ইণ্টেনচলি এইটো ইমপ্লিমেণ্ট নকৰে। অসম চৰকাৰে আণ্ডাৰ দ্য এট্ৰচিটি এক্টত প্ৰভিজন এটা আছে, চেনচিটাইজ কৰিব লাগে পুলিচসকলক,
কিন্তু পুলিচ ডিপাৰ্টমেণ্ট OC IPS SP তেখেতসকলে চেন্সিটাইজ নকৰাৰ কাৰণে আমি জনজাতিসকলে আমি ন্যায় আজিলৈকে পোৱা নাই যদি 77 ইয়াৰ্ছ হৈছে ষ্টিল উই ট্ৰাইবেলছ ইন আছাম উই আৰ ষ্টিল ডিপ্ৰাইভ অফ আৱাৰ জাষ্টিছ আমাক ৰেচপেক্ট নিদিয়ে আমাক আমাৰ দিগনীখিনি তেখেতসকলে ছাপ্ৰেছ কৰাৰ কাৰণে আমি আজিৰ দিনত আমি UN সেইটো মেছেজ দিবলৈ বিচাৰিম যে অসমতো ইণ্ডিয়াতো ট্ৰাইবেলসকলক আজিলৈকে আমাৰ যিটো মৰ্যাদা আছে যিটো ডিগনিটি ৰেচপেক্ট ডিগনিটিটো আমি সম্পূৰ্ণভাৱে ফুল প্লেজত পোৱা নাই বুলি আমাৰ সেইটো দুখটো আমি প্ৰকাশ কৰিছোঁ আজিৰ দিনত থেংক ইউ মাই ফ্ৰেণ্ড